এই দেখি বাইক ভনীক দুজন ধুনীয়াকৈ ৰৈ আছে আহি গলো তোমালোকৰ ঘৰখন আজি ধুনীয়া কৰি থৈ যাম আজিৰ পৰা তোমালোকে আৰু বৰষুণ তিতি পঢ়িব নালাগে দেই বিতা আৰু দীপা ক্লাছ 8ত পঢ়ি থকা ছোৱালী দুজনী যিমান কষ্ট থাকিলেও সিহঁতি সদায় মুখত এটা হাঁহি লৈ আগুৱাই গৈছে আৰু এইজন হ'ল দেউতাক ভালদৰে চকুৰে নেদেখে তথাপিও দিন হাজিৰা কৰি এই ছোৱালী দুজনী পোহপাল দি আছে ঘৰটো দৰ্জা বুলিবলৈ এখন জপনা আৰু ওপৰত পাল দিয়া সিহঁতক পঢ়িবলৈ কোনো জেগা নাই লাইটৰ ব্যৱস্থা নাই আজি দিনটোৰ ভিতৰতে সিহঁতক সকলোখিনি সুবিধা কৰি থৈ যাব লাগিব সেইদিনাখন মই আহোঁতে তোমালোকে প্ৰথম সহায়টো কি বিচাৰিছিলা মোৰ পৰা মই প্ৰথম সহায়টো ঘৰৰ টিংখিনি ঘৰটো ভাল কৰি দিব লাগে ঘৰৰ টিংখিনি লগাই দিব লাগে তাৰপিছত আছিল লাইটৰ ব্যৱস্থা কৰি দিব লাগে ন তাৰপিছত আছিলে পঢ়া টেবুল চকী মুঠতে সকলোখিনি কৰি দিব লাগে আজি দিনটোৰ ভিতৰত তোমালোকৰ ঘৰখন বেলেগ কৰি থৈ গুচি যাম দেই গতিকে আহক সিহঁতৰ প্ৰথমটো আশা পূৰণ কৰোঁ মানে আজি গোটেই ঘৰটো দিনটোৰ ভিতৰতে ধুনীয়া কৰি থৈ যাম লগতে সিহঁতৰ বাবে প্ৰত্যেকটো অভাৱ থকা বস্তু সিহঁতক দি থৈ যাম গোটেই ঘৰ ভৰি যাব লাগিব আৰু আমাৰ ববিতা দীপাৰ মুখৰ সেই হাঁহিটো ধুনীয়া লগা হাঁহিটো সদায় জিলিকি ৰ'ব লাগিব এতিয়া সময় হৈছে পুৱা 7:53 আৰু আজি আমাৰ টিমৰ 5জন মেম্বাৰ এই কামটো নিয়োগ কৰা গৈছে মোৰ বিশ্বাস আছে তেওঁলোকৰ ওপৰত যে দিনটোৰ ভিতৰত আজি এই ঘৰটো সম্পূৰ্ণ কৰি থৈ যাব বস্তু চব উলিয়ালা এতিয়া আমি একদম এইবোৰ খুলি দিম দেই অতদিনে তোমালোকে পালত থাকিলা আজিৰ পৰা থাকিব নালাগে ধুনীয়াকৈ আমাৰ খোলা আৰম্ভ হৈ গ'ল কামত লাগি গ'ল মুঠৰ ওপৰত আজি কাম সম্পূৰ্ণ কৰিবই লাগিব এতিয়া ওপৰত উঠি একদম পুৰা পাল আৰু লাগি গৈছে আৰু পালখনৰ গোটেই অৱস্থাই নাই এতিয়া ফুটা মানে এনেই দিয়া নিচিনা দিহে থৈছিলে একো নাই এখন আঁতৰাই দিলোঁ ইয়াত টিং ইয়াত লগাই দিয়া যাব কমপ্লিট নতুন কৰি পেলাম ঘৰটো আজি 33 পিচ আপোনাৰ 8 ফুটীয়া টিং তাৰপিছত 30 ফুট ৰেজিং 1.5 কিলো এলুমিনিয়াম তাঁৰ আমাৰ টিং ৰেজিং সকলো লোড কৰা হৈ গ'ল এতিয়া অন্য বস্তু বজাৰ কৰিবলৈ আছে যাওঁ বলক চাৰ্জিং হৈছে ন ছোৱালীকেইজনীৰ কাৰণে সকলোতকৈ ইম্পৰ্টেণ্ট বস্তু চলাৰ লৈ ল'লোঁ 4টাকৈ লাইট জ্বলিব দাদা তাত লৈছোঁ এইবোৰ 4 ফুটৰ বিচনা ন 4 ফুট দুজনী হ'ব পাৰিব ধুনীয়াকৈ আৰু ন এইটো ন 4 ফুট এখন দি দিয়ক বিচনা এখন দিলে হ'ব বিচনা তাৰপৰা টেবুল দেখক টেবুল এনেকুৱা কালাৰ দুখন হ'বনে সেম কালাৰ দিব এখন টেবুল ভাল হ'ব ন লৈ আছে এনেকুৱা দুখন দি দিয়ক এখন আৰু এখন দি দিয়ক পঢ়া টেবুলৰ লগত চকী এখন মিলিবনে মজা এখন দুখন লৈ আনিছোঁ আৰু দেই ইয়াত ধুনীয়াকৈ বহি পঢ়িব পাৰিব ন বঢ়িয়া চকী দুখন আৰু এখন এনেকুৱা উলিয়াই দিয়ক এখন 4চকীয়া ডাইনিং নহয় জানো 4চকীয়া ন এখনে দি দিয়ক আচ্ছা বঢ়িয়া এখন চাই দিয়ক কথা আছে ডাইনিঙৰ কালাৰটো চকী মিলিছেনে ছেম কালাৰ ন 4খন চকী ডাইনিং এইকেইটা আনলা এডালকে দি দিয়ক এডাল ভাল হ'ব পিংক কালাৰ দিলে ভাল হ'ব ছোৱালীয়ে পিংক কালাৰ ভাল পায় এডাল পঢ়া টেবুল দুখন পঢ়া চকী দুখন তাৰপৰা বিচনা 4 ফুটৰ এখন তাৰপৰা আকৌ ডাইনিং টেবুল এখন চকী 4খন আনলা এইখিনি প্ৰায় হৈ গ'ল আৰু এইখিনি আপোনালোকৰ পৰা ল'লোঁ এতিয়া আমি আকৌ তুলি চুলি কিনিব লাগিব এইখিনি কিনি আনোগৈ এইখিনিতে ৰাখক আমি তুলি লৈ যাম আৰু দেই একেবাৰে 4 ফুট বহল 4.5 ফুট দীঘল আছে ন হৈ যাব এখন দিয়া তাৰপৰা গাৰু দুটা দিয়া বেডশ্বীট দিয়া পৰ্দা দিয়া সকলোবিলাক দিয়া আৰু এখন দিয়া পৰ্দা গাৰুৱাৰ বেডশ্বীট গাৰু তুলি সকলো হৈ গ'ল বা কি বৰষুণ দিলে এতিয়া আমাৰ দিগদাৰেই হ'ল বস্তুখিনি লৈ যাবলৈ ৱেইট কৰিব লাগিব কিমান দিন বৰষুণ দিয়ে আমি কাম কৰোঁতে সদায় আজি এই দুজন ল'ৰাই মোক কিন্তু বহুত হেল্প কৰিছে দেই কিমান কষ্ট কৰিছে ধন্যবাদ জনালোঁ দুজনকে দেই এখন বান্ধিব লাগিব টেবুলখন ভালকৈ উঠাব দেই যিহেতু বৰষুণ দি আছে সেইকাৰণে পাল ধৰি ল'ব লগা হৈছে বস্তু প্ৰায় লোড কৰা হৈ গ'ল আৰু বস্তু পূৰা লোড হৈ গ'ল থেংক ইউ দাদা যাওঁ আকৌ আহি থাকিম দেই এজন সেইপিনে আছে ভাল লাগিলে বস্তুবিলাক অলপ কমাই লৈ দাম সেইকাৰণে ইয়াৰ পৰা নিওঁ এতিয়া যাওঁ বলক তালৈ ইমানেই ডাঙৰ বৰষুণ দিলে গোটেই একদম বোকা কৰি পেলালে তথাপিতো আমাৰ ল'ৰাকেইজনে কামেই কৰি আছে কাৰণ যদি কাম নকৰে তেতিয়াহ'লে গোটেই ভিতৰটো পানী হৈ যাব টিং লগাই কমপ্লিট হৈছেগৈ আৰু বহুত কাম বাকী আছে আজি কিমান দেৰিত সম্পূৰ্ণ কৰিব পাৰোঁ দেখা যাব আনফালে আৰু এটা দৃশ্য চাওক সেই ল'ৰাকেইটা দেখিছে নেকি মূৰত কঢ়িয়াই আছে বস্তু বহুত দূৰৰ পৰা আনিব লগা হৈছে কাৰণ সিহঁতৰ ৰাস্তাটো বেয়া ফিল্ডৰ মূৰৰ পৰা আনিছে বহুত কষ্ট কৰিছে দেই ইহঁতি ককাইদেউ ঘৰটো ভালে চাই আছে ন হ'বগে আৰু ঘৰটো অলপ বাকী আছে আৰু টেনশ্যন নল'ব আজিৰ পৰা একদম ধুনীয়াকৈ থাকিব পাৰিব ন মুখৰ হাঁহিটো একদম ধুনীয়াকৈ ওলাইছে আৰু মজা সময় হ'ল আবেলি 2:14 এতিয়ালৈকে আমাৰ কাম হৈছে মেইন ঘৰৰ টিং লগোৱা হৈ গ'ল তাৰপিছত আছে পাকঘৰৰ টিং লগোৱা দৰ্জা কাম আছে কিন্তু এতিয়া আমি খাই ল'বগৈ লাগিব ভাত আজি ভাত সাজৰ যোগাৰ কৰিছে বাইদেৱে আচলতে এই বাইদেউগৰাকী মেইন বাইদেউ যাৰ কাৰণে আজি ছোৱালী দুজনীৰ কাৰণে ঘৰটো বনাবলৈ সক্ষম হ'ল তেওঁক খবৰ দিছে ধন্যবাদ লগত সহযোগ কৰিছে এগৰাকী বাইদেউ ন ঘৰ হ'বলৈ গৈ আছে বস্তুবোৰ খালী কৰে নতুন বস্তু সোমাব দেই চব পাকঘৰ চৌকা আছে চৌকাটো মুচিলেই হ'ব পাকঘৰ হৈ গ'ল টিং লগাই হৈ গ'ল চৌকা ভাঙি আছে ন এতিয়া বাইদেউ চৌকা নাথাকে আৰু এতিয়া ৰুমটো আন্ধাৰ হৈ গ'ল আগতে পালে থাকোঁতে পোহৰ হৈ থাকে এতিয়া লাইট লাগিব নাই লাইট লাগিব এতিয়া লাইটটো কি কৰোঁ এতিয়া লাইট নানিলোঁ নহয় ইয়াতো টেনশ্যন হৈ গৈছে একচুৱেলি চলাৰখন আমি গাড়ীতে থৈ গৈছিলোঁ সিহঁতক ছাৰপ্ৰাইজ দিবলৈ কাৰণ সিহঁতক মই চাব বিচাৰিছিলোঁ সিহঁতৰ পোহৰটো কিমান ইম্পৰ্টেণ্ট আছে এতিয়া চলাৰ বেটেৰী লাইট সকলো লৈ যাওঁ সিহঁতক ছাৰপ্ৰাইজ দিওঁগৈ পোহৰ হোৱাৰ পিছত সিহঁতৰ এক্সপ্ৰেশ্যনটো চাব কেনেকুৱা হ'ব ববিতা দীপালি লাইট আহি গ'ল লাইট দেখি সিহঁতৰ হাঁহিটো চোৱাচোন কি ধুনীয়া হাঁহি মাৰিছে একদম সেই ওপৰ লগাই দে তাত ধুনীয়াকৈ লগাই দিয়া ওপৰত থাকিলে তেতিয়া একদম পুৰা ফুল চাৰ্জ হৈ থাকিব ৰ'দটো ডাইৰেক্ট পাই থাকিবতো একদম মুঠৰ ওচৰত দি দিয়া গৈছে চলাৰখন মুন একদম পুৰা ৱাৰিঙৰ কামত লাগি আছে মুন মোৰ কেমেৰামেন দেই সি অল ৰাউণ্ডাৰ কিন্তু ৱাৰিং কৰে প্লাষ্টাৰ কৰে বাঁহৰ কাম কৰে চব কৰে আৰু বেলি ডুবিলে আমাৰ কাম চলিয়ে আছে
এইপিনে দৰ্জা কাম চলি আছে, সকলোৱে কাম কৰি আছে আৰু বহুত মানুহ গোট খাইছে। এতিয়া মেইন কামটো হ'ল ইহঁতৰ আন্ধাৰ হৈ থকা ঘৰখন আজি প্ৰথমবাৰৰ বাবে পোহৰাংগৈ বলক। চ' আহক, প্ৰথমবাৰ বাবে ববিতা দীপালী ঘৰ আজি পোহৰ হ'ব। সেইজনী হাঁহি হাঁহি ৰখি আছে। আহা আৰম্ভণি কৰা। আন্ধাৰ হৈ গ'ল, মই কৈছোঁ আন্ধাৰ লাইটটো জ্বলাব লাগিব, ভিতৰতে পোহৰ কৰা। দিয়া প্ৰথমতে এইটো চুইচ দিয়াচোন, দিয়া কোনজনে দিবা? এইয়া পোহৰ হৈ গ'ল। তাৰপিছত তোমাৰ পঢ়া টেবুলৰ ওচৰত দিয়া চুইচটো দিয়া, দুইজনে দিয়াচোন টপক টপক। এইপিনে কোনটো জ্বলিলে? পাকঘৰ। আচ্ছা, তাৰপিছত এইটো আগফালে জ্বলিলে ন? তাৰপিছত তোমালোকৰ মেইন জেগাত জ্বলিব। দিয়া এইটো পঢ়া টেবুল, ইয়াত পঢ়া টেবুল। মনটো ভাল লাগিছে নাই? একদম সুখী। আৰু ঢেৰ বস্তু সোমাবলৈ বাকী আছে। প্ৰথমতে সন্ধিয়া লাগিছে যিটো লাইটটো দি লৈছো ন, পোহৰ কৰি লৈছো। বাহিৰত বাৰু অলপ পোহৰ হৈ আছে, কিন্তু ভিতৰত আন্ধাৰ হৈছিলে, কিন্তু আন্ধাৰ হ'লেও এতিয়া লাইটৰ পোহৰ ধুনীয়াকৈ পোহৰ হৈ আছে। আৰু এইডোখৰ জেগাতে দুইজনী ছোৱালীৰ বাবে পঢ়া টেবুল দিয়া যাব। ৰুমটো অলপ দেৰি পিছতে ভৰ্তি হৈ যাব বিচনা। এতিয়া একদম ধুনীয়াকৈ চফা কৰি দিয়া গ'ল। দীপাহঁতে চফা কৰিছে একদম। কেতিয়াও সিহঁতি হাঁহিটো নেৰে আৰু এই হাঁহি থকা মুখখন আৰু আজিৰ পৰা হাঁহি জিলিকি। 8টা বাজিলে ৰাতি। আমাৰ ফাইনেলি ঘৰটো কমপ্লিট কৰি দিলোঁ। এখন সন্মুখত বাৰাণ্ডা এখন দি দিছোঁ, সৰুকৈ হ'লেও দি দিছোঁ আৰু যাতে অকণমান পানীটো ছেভ হয়। আৰু দৰ্জাখন যিখন মেইন বস্তু আছিলে, এখন দৰ্জা আমাৰ নিজে বনোৱা গৈছে বাঁহেৰে পুৰা একদম ধুনীয়াকৈ। কেনেকুৱা লাগিছে আপোনালোকে জনাব। এইপিনে সোমাই আহি থাকক। প্ৰথমতে দেউতাকৰ এখন বিচনাখন এনেকৈ ৰাখি দিছোঁ। আৰু এইপিনে আছিলে পিছফালৰ দৰ্জাখন ফিটিং কৰি দিলোঁ। আৰু এইটো হ'ল পাকঘৰটো ধুনীয়াকৈ একদম মচি কাচি ৰেডি কৰি থোৱা আছে। এতিয়া আমাৰ ঘৰটো কমপ্লিট হৈ গ'ল। সিহঁতৰ ৰুমটো দেখাম বস্তু সজোৱাৰ পিছত, সিহঁতক কেনেকৈ সজাওঁ, কি বস্তু ভৰাওঁ, যিখিনি বস্তু ধুনীয়াকৈ সজাই থৈ যাম। আৰু আজিৰ পৰা সিহঁতি ভালদৰে থাকিব পাৰিব। এইখিনিতে সিহঁতৰ চৌকাটো আছিলে, আগতে আপোনালোকে দেখিছিলে। কিন্তু এতিয়া মই ববিতা আৰু দীপাৰ কাৰণে এইটো কমপ্লিট বেডৰুম কৰি দিম। সকলো বস্তু সজাই আছোঁ। ৱেইট কৰক 2 মিনিট। এই বিচনাখন এইপিনে দিওঁ, এইপিনে মোক দি দিয়ক, তেতিয়া বস্তুটো ভাল হ'ব। নে এইপিনে দিলেও হ'ব নেকি? এনেকৈ দিলেও ভাল হ'ব নেকি? এনেকৈ দি দিয়ক, এইখিনি লাগি যাওক, একদম পুৰা দবাদব লাগি যাওক, সোনকালে শেষ কৰিব লাগে। এখন টেবুল এডোখৰত দিয়া আৰু এখন টেবুল এডোখৰত দিয়া। দুজনী দুফালে পঢ়ি থাকিব ধুনীয়াকৈ। বঢ়িয়া, লৈ না তোমালোকৰ টেবুলে লগাই লোৱা। এখন তোমাৰ কোনোবা জনে ল'বা, আমি কাৰ ভাগ কৰি দিয়া নাই। এখন তোমাৰ দেই। তাৰপিছত এখন টেবুলত তোমাৰ পঢ়া টেবুলত এখন বহাই লোৱা। একদম ধুনীয়া তোমালোকৰ বস্তু এইখিনি হা। দুইজনে কি ধুনীয়াকৈ চাই আছে, কাম কৰি আছে, এইপিনে বস্তু ফিটিং কৰি আছে। আজি সিহঁতৰ মনটো বিৰাটে ফূৰ্তি আৰু আজিৰ পৰা ধুনীয়াকৈ থাকিব দুজনী। ডাইনিং টেবুলত বহিলো, ভাতটো বনোৱা আহিবি না হ'ব হা। আজিৰ পৰা পিয়াত বহিব নালাগে দেই। পোহৰত ভাত খাবা, ডাইনিং টেবুলত ধুনীয়াকৈ বহিবা। ভাত খাই যাওঁ নি আজি ডাইনিং টেবুলত বনাই? বেলেগ এদিন আহিম আৰু ন। ফূৰ্তিত থাকিব লাগিব সদায়। বাইদেউ আহক। আজি চকু দেখি আছে নি? দেখিছে। তাৰমানে চাকি পোহৰ কাৰণে জিলমিল দেখিছিলে হয় নাই? এতিয়া ভালকে দেখিছে। আৰু মুখৰ আগত এখন ধুনীয়াকৈ ভাত খাবলৈ টেবুল দি দিছো। এইপিনে পাকঘৰ, এইপিনে টেবুল। আজিৰ পৰা ছোৱালী দুজনী আৰু ভালকে পঢ়িব ন। একদম সুখী হৈছে নে ধুনীয়াকে? হাঁহিটো কিন্তু ভাল লাগে। ধুনীয়াকে তামোল খাই একদম ধুনীয়াকে হাঁহি থাকে। দেখি মানুহটো একদম আজি চকুৱে ভালকে দেখিছে। আৰু এইকেইটা ল'ৰাই দিনটো কাম কৰিছে, কষ্ট কৰিছে, কিন্তু মানৱীয়তাৰ খাতিৰত এতিয়া সিহঁতৰ ৰুমটো সজাই থৈ গৈছে। গতিকে এইকেইটা ল'ৰা সঁচাকে কৈছো বেলেগতকৈ বহুতেই বেলেগ। আজি এই প্ৰজেক্টটোৰ ক্ষেত্ৰত এজন মানুহ অসমবাসীয়ে চেলুট দিব লাগিব। সেইজন হ'ল কলিয়াবৰ মিছাৰ মা ভৱানী হাৰ্ডৱেৰ স্বত্বাধিকাৰী বিনোদ জয়ছোৱাল। কাৰণ তেওঁ আজি এই ঘৰটোৰ সম্পূৰ্ণ টিং আৰু চলাৰ ছিষ্টেমটো দান কৰিছে। ধন্যবাদ বিনোদ জয়ছোৱাল ডাঙৰীয়া, আপোনাৰ এই মহানতাৰ বাবে আপোনাক কি বুলি মই কৃতজ্ঞতা স্বীকাৰ কৰিম। আপোনাৰ বাবে আজি দুজনী ছোৱালীৰ জীৱন সুৰক্ষিত হৈছে। ববিতা আৰু দীপাৰ বাবে এই পঢ়া টেবুল চকী দুযোৰ ডনেট কৰিছে যোৰহাট মহিমাবাৰীৰ কুমুদ গগৈ ডাঙৰীয়া। কুমুদ গগৈ ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছো ববিতা আৰু দীপাৰ পঢ়া জীৱনটোত আগুৱাই যাবলৈ এই অৱদান আগবঢ়াৰ বাবে। ববিতা আৰু দীপা সেইদিনা প্ৰথম ঘৰতে ঘৰটো দেখাইছিলা নহয়, আজি ঘৰটো দেখাবা ব'লা, সোমাই ব'লা, তোমালোকে দেখা গৈ থাকিবা। এইখন হ'ল দৰ্জা ন, এখন দৰ্জা নাছিলে, জপনা আছিলে, তাৰপিছত সোমাই পেলাই কি পাবা? তাৰপিছত ডাইনিং টেবুল ন, এখন তোমালোকে গৈ থাকা ধুনীয়াকৈ। আজি তোমালোকে দেখাব লাগিব অসমত এখন ডাইনিং টেবুল। তাৰপিছত তোমালোকৰ ৰুমটোলে ব'লা, লৈ ব'লা। এইটো ৰুম আগতে পাকঘৰ আছিলে ন, এইখন পঢ়া টেবুল। বগাখন কোনে ল'বা? বগাখন ভণ্টি ল'ব, মই এখন ল'ম। তুমি এখন ল'বা ন। তাৰপিছত তোমালোকৰ সকলোতকৈ ইম্পৰ্টেণ্ট বিচনাখন। আৰু এটা বস্তু আছে এইপিনে দেখুৱা আকৌ, এইপিনে আৰু এটা বস্তু আছে নহয়, কোনটো? আনলা কালাৰটো কেনেকুৱা লাগিছে? মই চইচ কৰি আনিছো ন। এইটোৱে হ'ল ববিতা আৰু দীপাৰ সম্পূৰ্ণ কোঠাটো। আৰু এইখন হ'ল ডাইনিং টেবুল। দেউতাকৰ বিচনাখন অৱশ্যে পুৰণাখনে ৰাখিছো। সিহঁত দুজনী ৰুমটো ধুনীয়াকৈ সজাই দিলো। এটা সুন্দৰ দৃশ্য। মাজত বহি আছে পিতৃ, দুইফালে দুগৰাকী ছোৱালী বহি আছে। আচলতে এই দৃশ্যটো মই চাবলৈ খুব এটা মন আছিলে। আৰু আজি আহি তেওঁলোকৰ প্ৰত্যেকটো বস্তু অভাৱ দূৰ কৰি থৈ গ'লো। লগতে কৰিব লগা বহুত কাম আছে, তেওঁ ভালকৈ চকুৰে দেখা নাপায়। এতিয়াতো আজি দেখিছে পোহৰ, অলপ অলপ নেদেখে ন, জিলমিল কৰি থাকে। তাতোকৈ ডাঙৰ কথা, দুইজনী ছোৱালী ক্লাছ 8ত পঢ়ি আছে। দেউতাকে দিন হাজিৰা কৰি পায় 150-200 টকা। ছোৱালী দুজনীও স্কুলৰ পৰা আহি তোমালোকে মানুহৰ ঘৰত কিবা এটা কৰি বহি কলমৰ পইচা উলিয়াবলৈ যাওঁ ন। ডাঙৰ কথা হৈছে যে মই দোকান খুলিম বুলি ভাবিছিলো, দোকানো খুলিবলৈ একেবাৰে সৰু জেগা, মানুহ কম। আপোনালোকে উপদেশ দিব লাগিব কেনেদৰে সিহঁতক কি কৰিব পাৰোঁ। নেক্সট ফেজো আৰম্ভ হ'ব, আপোনালোকৰ উপদেশ মতে দেখা যাব। সিহঁতৰ বেংকৰ একাউণ্ট আছে নেকি সুধিছিলোঁ, বেংকৰ একাউণ্টটো নাই, ফ্ৰিজ হৈ আছে। চ' যদি বেংকৰ একাউণ্ট কেতিয়াবা খোলে, সেই বেংকৰ একাউণ্টটো মানুহে পইচা জমা কৰিব লাগিব। তোমালোকে মোক খবৰ দিবা যদি বেংকৰ একাউণ্ট খোলা ধুনীয়াকৈ দেই।
তেতিয়া মানুহে সেইটো এটা উপায় আছে, বাকী উপায় আপোনালোকে দিব বুলি আশা কৰিলোঁ। অসমবাসীয়ে এই ল'ৰাকেইজনক সদায় মনত ৰাখিব। এই 5জন আজি যাক নিয়োগ কৰিছিলোঁ কৰ্মত, তেওঁলোকে এই ৰাতিকাললৈকে আছে। লগতে মনত ৰাখিব লাগিব এই গাঁওবাসীৰ প্ৰত্যেকজন লোকক এই ৰাতিকাললৈকে মোৰ লগ দিছে, তেওঁলোকক সদায় মই ধন্যবাদ জ্ঞাপন কৰিলোঁ। আচলতে শব্দবিহীন হৈ যাব। 8-9টা বজালৈকে এখন ভিতৰুৱা গাঁৱত ইমানখিনি মানুহ লগ পোৱাটো আচলতে মোৰ বাবে সৌভাগ্যৰ কথা। গতিকে আহিলোঁ আজি এটা পৰিয়াল, ববিতা আহা, দীপা আহিবি না, দুইজনী হাঁহিটো যাতে সদায় ভালে থাকক তাকে আশীৰ্বাদ কৰিছোঁ। ভালকৈ পঢ়িব লাগিব, আগুৱাই যাব লাগিব। তোমাৰ সফলতা মানে অসমবাসী মৰমৰ সফলতা হ'ব। প্ৰত্যেকজনী ছোৱালী তাই স্কুল ইউনিফৰ্মতে আছে। আজি সিহঁতৰ পৰীক্ষা আছিলে, এতিয়ালৈকে ইউনিফৰ্ম খোলাবলৈ, কাৰণ ঘৰটো মই সিহঁতক ৰেডি কৰিব পৰা নাছিলোঁ। এতিয়া ধুনীয়াকৈ ফ্ৰেছ হ'বা, ভাত পানী বনাবা, পাকঘৰটো ধুনীয়া হৈ গ'ল। আৰু লগতে ককাইদেউ আজি ধুনীয়াকৈ ভাত এসাঁজ তিনিটাই বহি খাব। অকণমান দেৰি হ'ল, উপায় নাই, ক্ষমা কৰিব তাৰ বাবে। চ' আশীৰ্বাদ কৰিব যাতে এনেদৰে ল'ৰা ছোৱালীক আগুৱাই নিব পাৰোঁ, এনেদৰে পৰিয়াল যাতে আগুৱাই নিব পাৰোঁ, সকলোৱে সহযোগ কৰিব, ছাপোৰ্ট কৰিব আগুৱাই নিয়াৰ ক্ষেত্ৰত, তাকে কামনা কৰি আজি হাঁহি মুখেৰে এই পৰিয়ালটোৰ পৰা সফলতাৰ যাত্ৰা সমাপ্ত কৰি বিদায় মাগিছোঁ। ধন্যবাদ। জয় আই অসম, জয় জুবিন।